हेलो फ्रेंड्स स्वागतम जनाइছোঁ মই অন্য ব্লগলৈ মই আছোঁ বৰ্তমান কমলাবাৰী সত্ৰ উত্তৰ কমলাবাৰী সত্ৰ ভাবিছোঁ আপোনালোকক অলপ দেখুৱাই দিওঁ আহিছোঁ যেনেকি আপোনালোকৰ ভিডিঅ'টো আগবাঢ়ো এয়া হৈছে গেটৰ সন্মুখভাগ আৰু সন্মুখভাগতে এনেদৰে মূৰ্তি এভাগি আছে আৰু আজি কাষতে এখন দোকানখন বৰ্তমান বন্ধ হৈ আছে ভাবিছিলোঁ দোকানতে কিবা কিনি কিনে নামঘৰ চাকি গছ দি যাম কিন্তু সেয়া নহ'ল এয়া চোৱা কাষতে আছে এটা পুখুৰী আৰু এনেদৰে ইমান ধুনীয়াকৈ সজাই থৈছে চাকি গছ নজ্বলালেও একো নাই কিন্তু সেৱা ভাগিটো লৈ যাব পাৰোঁ সেইবাবে ভিতৰলৈ সোমাই যাবলৈ এয়া গেটখন আৰু বোলো এতিয়া ভিতৰলৈ যাওঁ আমি এতিয়া চেণ্ডেল কিছু ইয়াতে খুলি যাব লাগিব আৰু আমাৰ আগেৰে গৈ আছে এয়া পেহিদেউ তেওঁকো আগেৰে গৈ আছে আগতে আহিছে যে সেইকাৰণে চব জানে কোনে কোনে দেখা নাই কমলাবাৰী সত্ৰ এই ভিডিঅ'টোৰ যোগে চাই ল'ব পাৰিব সত্ৰখন সোমাই দেখিলোঁ যে কিছু বনাই আছে তেওঁলোকে নতুনকৈ ৰিপেয়াৰিং কৰিছে আৰু বহল কৰিছে ডাঙৰ কৰিছে আৰু তথাপিও আমি সেৱা ভাগি লৈ আহোঁ ভিতৰলৈ সোমাই তেওঁৰ অনুমতি লৈ ল'লোঁ এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ আৰু সেৱা ভাগি লৈ আহোঁ সৌৱাতে আছে মণিকূট ভালদৰে দেখাব নোৱাৰিম কাৰণ এন্ধাৰ হৈ আছে ভিতৰখন সেইবাবে আৰু গেটখনো বন্ধ হৈ আছে আমি ইয়াৰ পৰা সেৱা ভাগি লৈ লওঁ এতিয়া আমি ৰাওনা হৈছোঁ আন এখন সত্ৰলৈ এয়া মানুহৰ আগমন হৈয়ে আছে তেওঁলোকেও চাব আহিছে সত্ৰখন এতিয়া আমি গৈ থাকোঁ তেন্তে ভিডিঅ'টো স্কিপ নকৰি চাই যাব সম্পূৰ্ণকৈ ক'লৈ যাওঁ এতিয়া মাজুলীলৈ আহিছোঁ যেতিয়া নেকি সত্ৰ নাচালে হ'বনে মই মনতে ভাবি আহিছিলোঁ মই আহিছোঁ যেতিয়া নেকি সত্ৰকেইখন মই চাই যাম সেইবাবে আহিলোঁ সত্ৰ চাবলৈ আৰু লগতে সেৱা ভাগি ল'বলৈ খুব আশা আছিল খুব হেঁপাহেৰে আহিছিলোঁ সেইবাবে আশাটো পূৰ্ণ হ'লগৈ আৰু এইখন দেখিছেনে ইয়াতে ৰাস হয় চাগে মই নাজানো ভালদৰে কিন্তু মই দেখুৱাই দিছোঁ আপোনালোকক যিমানখিনি পাৰিছোঁ আৰু এতিয়া দ্বিতীয় সত্ৰখনলৈ ৰাওনা চাই থাকক ক'লৈ যাওঁ ফাইনেলি পালোহি সত্ৰখন আচলতে আমি আহিছিলোঁ দ্বিতীয় সত্ৰ মানে আউনীআটী সত্ৰলৈ যিখন মেইন সত্ৰ তালৈ আহিছোঁ বলক এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু এইবোৰ দোকান দেখিছেনে তেওঁলোকে বেতৰ বেগ মানে আৰু কিছুমান সজোৱা বস্তু বিক্ৰী কৰিছে আৰু বহুত মানুহ হয় চাগে ইয়াত আগমন হয় দেখিছে আপোনালোকে আৰু মই এতিয়া লৈ লওঁ চাকি ধূপ তেল যিমানখিনি পাৰোঁ আৰু লৈ লওঁ আৰু ধূপ আছে ধূপ দি দিব আৰু মোৰ লোৱা হৈ গ'ল এতিয়া যাওঁ ভিতৰলৈ ডাইৰেক্ট সোমাই যাব লাগে
পাৰি ন? মই তিনিচুকীয়া। আপুনি কাকো কথা? অঁ, তিনিচুকীয়া হয়। তিনিচুকীয়া আমাৰ ৰংপুৰ বুলি কয়, দুলীয়াজান ৰোডত আছে। ঠিক আছে। দাদা নকৰিবা, সেইবোৰ নকৰিবা। শুনো। বেটাক দেখিছেনে কিমান দুষ্ট কৰি আছে নহয়। এইফালে দবা কোবাইছে, আকৌ এইফালে মানে এইটো সেইটো কৰিয়ে আছে, নকৰিবা বুলি ক'লেও নুশুনে। আৰু সেই অকণমানিজনী কোন হয় জানেনে? তাই হৈছে মোৰ ভাইটিৰ ছোৱালী। তাইক চিনাকি কৰাই দিয়াই নাই, কৰি দিয়া নাই, মানে তাইৰ ভাইটিৰ ছোৱালী হয়। আমি মানে ভাইটিৰ ছোৱালী আৰু মাজুলীৰে বৌ এজনী, দাদা এজন, তেওঁলোকৰ লগতে আহিছোঁ মই মাজুলীলৈ। আৰু মই এতিয়া চাকি গছ জ্বলাই সেৱা ভাগি লৈ লওঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া হৈছে আউনীআটী সত্ৰৰ ভিতৰখন। মণিকূটৰ ভিতৰখন ইমান ধুনীয়াকৈ সজাই থৈছে, চাওকচোন আপোনালোকে। যেতিয়া মই কলেজত পঢ়ি আছিলোঁ আৰু মোৰ যিহেতু অসমীয়া মেজৰ আছিলে, সেইবাবে মই আউনীআটী সত্ৰৰ বিষয়ে একচুৱেলি পঢ়িছিলোঁ। তেতিয়াৰ পৰাই মোৰ খুব হেঁপাহ আছিলে যে সত্ৰখন মানে চোৱাৰ, আৰু সেই আশাটো আজি মোৰ সম্পূৰ্ণ হ'ল। মাজুলীলৈ আহি যে মই চাব পাৰিলোঁ এনেদৰে, সেইকাৰণে আপোনালোককো দেখুৱাই দিছোঁ ভিডিঅ'টো। আৰু যোনে যোনে চাই আছে দেখিছেই, খুব ভাল লাগিছে ইয়ালৈ আহি। হৈ গ'ল, আহা। আহা, হৈ গ'ল, আহা। আৰু এয়া দেখিছেনে, এয়া হৈছে মিউজিয়াম। ৰজাৰ দিনৰ যিবোৰ মানে ৰুদ্ৰসিংহৰ দিনৰ কিছুমান বস্তু, যিহেতু ৰুদ্ৰসিংহই পিন্ধা সাজপাৰযোৰ বা বাচন বৰ্তন, মানে তেওঁলোকে যিবোৰ ব্যৱহাৰ কৰিছিলে, আৰু ব্ৰিটিছৰ পৰা কিছুমান তেওঁলোকক গিফ্ট কৰিছিলে যিবোৰ, সেইবোৰ চব আছে মানে। আৰু সৌৱা দেখিছেনে, সেয়া হৈছে পুথিভঁৰাল। মই ইমানকৈ নাচালোঁ মানে নগ'লোঁ ইমান দূৰলৈ। ভাবিছোঁ বহুত সময় ৰ'লোঁ, সময় হ'ল, সেইবাবে এতিয়া ৰাওনা হওঁ ঘৰলৈ। তেন্তে ব'লক। এয়া আৰু এয়া তেওঁলোকে কয় আকাশবন্তি। আপোনালোকে দেখিছেনে? কাতি বিহুৰ মানে সম্পূৰ্ণ মাহটো তেওঁলোকে ইয়াত চাকি জ্বলায় বুলি কৈছে, গধূলি হোৱাৰ লগে লগে। সেইবাবে এনেদৰে সাঁচি ৰাখিলোঁ। আৰু মোৰ ভিডিঅ'টো আজি ইমানতেই শেষ কৰিছোঁ। যদি চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্টত জনাবলৈ নাপাহৰিব। যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ সকলো ন'টিফিকেশ্যন আগতীয়াকৈ পায়। তেন্তে আজিলৈ আহিছোঁ, বাই বাই। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।